মহানৱীসকল স্বাগতম জনালোঁ আপোনালোকক আমাৰ চেনেল এছএমএছ গাৰ্লছ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি হৈছে জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ জন্মদিন। তেখেতেনো জন্মদিন ক'ত পালন কৰিলে, কিদৰে পালন কৰিলে তাকে দেখুৱাম বুলি ভাবিছোঁ। তেখেতক জন্মদিনৰ শুভকামনা জনালোঁ এছএমএছ গাৰ্লছ চেনেলৰ তৰফৰ পৰা। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু চাই ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদিহে আপুনি মোৰ চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া পলম নকৰি ভিডিঅ'টি মাজলৈ আগবাঢ়োঁ। আমাৰ কিশোৰ আজি জন্মদিন উপলক্ষে ওল্ড এজ হোমত আহিছোঁ আমি। আইতা কিবা দিয়া বৰ্মা আইতা কি আছে মা আইতা কিবা দিয়া বৰ্মা আইতা নহয় আইতা তোমাৰ মা দেব আরে কাদা আজি আছে আমার এই সাধন বাগ সরি ফিনিশ কৰোঁ মোৰ লাইভ কৰি আছোঁ কৈ দিয়ক ফেচবুক লাইভ ভালে হওক, আশীৰ্বাদ দি দিয়ক। যি কৰে সেইদিনা উন্নতি পথলৈ আগুৱাই